হে গাইজ স্বাগতম টু MJD ব্লগ আৰু মই আহিছোঁ যে নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ মই মানৱ আৰু আজি মই আহিছোঁ এখন পাৰ্কখনলৈ মানে এই পাৰ্কখনলৈ যদি আপোনালোকে যদি আহিব বিচাৰে তেনেহ'লে আপোনালোকে আহিব লাগিব খেতিৰ পৰা অকণমান আহি লাহৰীয়াত বুলি এটা ঠাই আছে তাৰ অকণমান আহি পেলাই আপোনালোকে ৰাস্তা এটা পাব ছাইডেদি লেফ্ট ছাইডে সেই লেফ্ট ছাইডে সোমাই আহি আপোনালোকে এইখন পাৰ্কখন পাব মানে নতুনকৈ বনাইছে বৰ্তমান পাৰ্কখনৰ একো নাম দিয়াই নাই ভিতৰত যাম আজি গেট খোলা আছে বঢ়িয়া আৰু এইফালেদিও খোলা আছে কাৰণ ভিডিঅ'টো সকলোৱে চাই থাকক আৰু মজা পাব আৰু এই গাছ সোমাই আহি আপোনালোকে এনেকৈ দেখা পাব তাত ধুনীয়া এটা নেচাৰেল পৰিৱেশ মানে নেচাৰেল পৰিৱেশ আৰু ভাল পাব আৰু গাছ আপোনালোকে ইয়াতে আহিলেই হ'ল এটা ধুনীয়া এটা নেচাৰেল পৰিৱেশ ইয়াতে আপোনালোকে দেখা পাব আৰু তাৰ লগতে বহুত শান্তি মানে একো হাই হাল্লা ইয়াতে মানে একো নাপায় আৰু এনেকৈ মই আপোনালোকক দেখুৱাই দিছোঁ এনেকৈ আপোনালোকে সৌ ওপৰলৈকে যাব পাৰে মানে পাহাৰৰ ওপৰলৈকে আৰু বহুত ভাল পাব আপোনালোকে ইয়াতে মানে আহি পেলাই নতুনকৈ বনাইছে বৰ্তমান নামটো নাই দিয়া চাগে নাম ক'তো লেখাই নাই আৰু কি আছে মই ইয়াতে আপোনালোকক দেখুৱাই দিছোঁ এনেকৈ আপোনালোকে ঘৰ পাব মানে ৰেষ্টৰ কাৰণে আৰু মজা তাৰপিছত এনেকৈ পাব সৰু ল'ৰা ছোৱালী ডাঙৰো পাৰে এনেকৈ বস্তুবিলাক বঢ়িয়া ধুনীয়াকৈ আছে মই দেখুৱাই দিম আৰু আপোনালোকে চাই থাকিব দেখিছে গাইছে এইটোফালে এনেকুৱা ঘৰ আছে মানে আপোনালোকে সোমাই পেলাই এইটো গেটটো ইফালে এটা এনেকৈ ঘৰ আছে তাৰপিছত এইটোফালে এটা আছে আৰু সেই আগৰ এটা আছে আৰু এইটোফালে আগৰ এটা আছে আৰু এনেকৈ পাহাৰৰ ওপৰলৈকে মানে উঠি যাব পাৰে আৰু গাইছ এইখিনিতে আপোনালোকক মই এটা চিনেমেটিক শ্বট দেখুৱাই দিম আপোনালোকে চাই ভাল পাব আৰু এইখিনিতে কৈ দিওঁ যোনে মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব একদম নাপাহৰিবই আৰু তাৰ লগতে আপোনালোকে মোৰ আগৰ ভিডিঅ' এটাত বহুত মৰম দিছে আৰু গাইছ মই ভিডিঅ' কিয় দিয়া নাই আপোনালোকে চাগে মোক গমেই পোৱা নাই আৰু যোনে চাইটো মোক গমেই পায় আৰু বহুতে মোক সোধে বাট মই ভিডিঅ' কিয় দিয়া নাই এইখিনিতে মই কৈ দিওঁ যে মই আজিকালি মানে মই কি মানে উল্টা ভিডিঅ' মইতো বহুত দিব পাৰোঁ ধৰি লওক লাইফষ্টাইল ব্লগ তেনেকৈ দিব পাৰোঁ ঘৰত থাকি অভিয়াছলি মোৰ মোবাইলটো বেয়া মোৰ দুটা কেমেৰাই বেয়া এইটো মোৰ ভণ্টি মোবাইলটো মই কেমেৰা কৰি আছোঁ আৰু তাৰ লগতে মই মানে এইবাৰৰ পৰা যিকেইটা ব্লগ দিম মানে কণ্টেণ্ট লৈ ব্লগ দিম আৰু যেনেকৈ ধৰি লোৱা নেক্সট ব্লগটো দিছিলোঁ ৰিপুণ দাহঁত আহোঁতে আৰু এইটো ব্লগ মই এনেকুৱা মই ধুনীয়া পাৰ্ক এখনত মানে মই আহিছোঁ এনেকুৱা ব্লগ এটা আপোনালোকক দিছোঁ আৰু নেক্সট আপোনালোকে চাগে জানুৱাৰীত ভিডিঅ' পাব হয়তো তাৰ আগতো ভিডিঅ' দিব পাৰোঁ ঠিক নাই মানে 3 দিন বা 2 দিন মূৰে আপোনালোকে ভিডিঅ' পাই থাকিব আৰু আপোনালোকে টেনশ্যন কৰিব নালাগে আৰু কমেণ্ট নকৰিব ইয়াত কি আছে ইয়াত শিখৰ লাভাৰ গাইছ আৰু এতিয়া গাইছ অকণ মানে আগুৱাই গৈ আছোঁ আৰু ধৰি লওক ক'ত কি আছে এইবিলাকতো ধুনীয়াকৈ বনাই থৈ দিছে আৰু মজাকৈ দেখিছে আপোনালোকে তুমি দেখুৱালোৱে আৰু এনেকৈ আগুৱাই গৈ আছোঁ চাই ধৰক আপোনালোকে বহুত ভাল লাগিব এইটো ভিডিঅ' চাই সকলোৱে ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ আৰু ধুনীয়া আছে এনেকৈ মই আহিছিলোঁ এনেকৈ ইয়াতে আহিছোঁ এনেকৈ এইফালে আছে এইটো হালধীয়া বা এইটো ফাৰ্ষ্ট টাইম দেখাৰ দৰে এইবিলাক আৰু মই সেইটো ফালে ঘৰটো দেখুৱাইছিলোঁ মই এনেকৈ আছে আৰু আপোনালোকে এনেকৈ আহিব লাগিব যদি আহি কেনে আপোনালোকে এনেকৈ আহি পাব মানে বহিব পাৰে আৰু ইয়াতে মানে বহিলে আপোনালোকে মানে মজা মানে আৰু গাছ চেনচন লৈ পেলাই মানে লগতে মানে আৰু কথা পাতি থাকিব পাৰে দিয়কচোন আৰু এনেকুৱা ষ্টেমৰ তাৰ লগতে ইয়াৰ পৰা আপোনালোকে এনেকৈ মজা এটা ভিউ এটা লৈ থাকক এনেকৈ ধুনীয়া এটা মজা গাইছে আৰু কি ক'ব আৰু এটা চিনেমেটিক শ্বট দেখুৱাই দি আছে চাই থাকক আৰু গাইছ ইয়াৰ পৰা মানে মই ইয়াত বহি আছোঁ দিয়কচোন আৰু ইয়াৰ পৰা আপোনালোকে এনেকৈ এনেকৈ ওপৰত উঠিব পাৰে আৰু পাহাৰৰ ওপৰত বহুত ওপৰত কাৰণ মানে এতিয়া মানে গধূলি আহিছে ন এতিয়া মই আপোনালোকক মই টাইমটো দেখুৱাই দি আছোঁ কিমান হৈছে এতিয়া ঘৰত এনেকুৱা ঠাণ্ডাৰ দিন এতিয়া বাজিছে আপোনাৰ 4:20 হৈছে আৰু 5টা বজাত গধূলি হ'ব কাৰণ ইয়াত মানে হাতী ওলাই গাইছ আৰু যদি মই যাওঁ বোলো আপোনালোকক মই হাতীৰ খবৰ মই দেখুৱাবই পাৰিম ইয়াত মানে হাতী ওলাই সেইকাৰণে মানে কি আৰু এতিয়া চাগে যদি পাৰোঁ নিশ্চয় যাম অকণমান দেখুৱাই দিব চেষ্টা কৰিম আপোনালোকক মানে ওপৰৰ পৰা আৰু কেনেকুৱা দেখি আৰু ওপৰত কিমান দূৰলৈকে যাব পাৰি সেইটো মই দেখুৱাই দিব চেষ্টা কৰিম আপোনালোকে চাব সেইটো মই অহা ৰাস্তাটো এনেকৈ এইটো এটা ছাইড আৰু আপোনাৰ সেইটো ফালে মানে এটা ছাইড আছে আৰু ইয়াত আছে খানা চানা খোৱা আৰু আপোনালোকে যদি পিকনিক খাব আহি ইয়াতে মানে আহিব পাৰে বহুত ধুনীয়া ইয়াতে পিকনিক খাব আহি তেতিয়াহ'লে ইয়াতে মানে পিকনিক খাব আহিব পাৰে আৰু আপোনালোকে মজা আৰু চাই লওক একদম মেইন মাজতে আপোনালোকে দেখা পাব এইডাল গছ কি গছ আপোনালোকে কমেণ্ট কৰি জনাবচোন
কি গছ হয় আপোনালোকে কমেণ্ট কৰি জনাব এইডাল দেই মই কিন্তু নাজানো এইকেইটা ছোৱালী চাওক গাইছ মই যে কৈছিলোঁ এতিয়া মই গৈ আছোঁ ওপৰৰ পৰা আপোনালোকৰ নেচাৰেল বিউটি দেখুৱাম আপোনালোকে চাই ভাল পাব বঢ়িয়া ৰং মানে শিলকেইটাত বঢ়িয়া এটা কালাৰ কৰি থৈ দিছে সেইকাৰণে ধুনীয়া ভাল লাগিছে চাই ৰাখচোন আৰু হাতী চাতী ওলালে আৰু শেষ কিন্তু আপোনালোকে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ কৰি দিব লাগিব হাতী ওলালে এতিয়া গৈ আছোঁ আহি পালোঁ সেইখিনি দেখিছে আৰু মেইন পইণ্ট যাব আছে আৰু এইখিনি মানে কি ধুনীয়া এটা ঠাই সেইখিনি মই দেখুৱাম মই পিছত ওপৰৰ পৰা গৈ পেলাই এয়া মেইন ওপৰ আৰু যাব পাৰি ওপৰত যদি আপোনালোকে যায় আৰু বাট মইতো নাযাওঁ ভয় লাগে কাৰণ হাতী ওলাই বুলি যে কৈছিলোঁ মই ইয়াতে মানে হাতী ওলাই গৈছে আৰু এইটো ভাগালি গৈছে গাইছ আৰু হাতী ওলালেতো শেষ আৰু মানে এইখিনি ঠাইখিনি হৈছে যেতিয়া মানে গৰম দিন পৰে মানে সেই মানে গৰম দিনখিনিত মানে এই ঠাইখিনি মানে ধুনীয়া মানে এই ওপৰৰ পৰা মানে যিটো মানে বৰষুণ পৰে ন বৰষুণটো মানে এনেকৈ নামি আহে এটা মানে ধুনীয়া মানে এটা মানে সেই হৈ যায় আৰু মানে ৱাটাৰ পলৰ দৰে মানে সেনেকুৱা এটা চিষ্টেম হৈ যায় ধুনীয়া ভাল লাগে ইয়াতে আহি মই গৰম দিনত এবাৰ আপোনালোকক ইয়াতে আহি দেখুৱাম যেতিয়া মানে বৰষুণ দি থাকিব না তেতিয়া মানে একেৰাহে মানে আপুনি ধৰি লওক 3-4 দিন বৰষুণ দি থাকিব তেনেকুৱাতে মাজতে এদিন আহিম আহি পেলাই মই আপোনালোকক মই বাৰু দেখুৱাম ইয়াৰে বস্তুটো মানে পানী চানী কেনেকৈ যায় সেইটো মই বাৰু আপোনালোকক দেখুৱাম আপোনালোকে চাই ভাল পাব আৰু এতিয়া গাছ মই গৈ আছোঁ অকণমান ওপৰত মই গাছ আহিম বুলি ভাবিছিলোঁ মই দুপৰীয়া আহিম বুলি ভাবিছিলোঁ কাৰণ দুপৰীয়া মানে অহা কিহৰ কাৰণে নহ'ল যে মই 12টা বজাত আহিম বুলি ভাবিছিলোঁ কাৰণ মই খুৰাৰ মানে বাইকখন লৈছোঁ মই ঘৰৰ ওচৰৰ খুৰাৰ মানে 12টাত আহিম বুলি ভাবিছিলোঁ কাৰণ খুৰাহঁতৰ অকণমান কাম আছিল সেই মানে কামখিনি নকৰাকৈ মানে আহিব নোৱাৰিয়ে আৰু মানে তেনেকুৱা পৰিস্থিতি হৈ গৈছে আৰু এতিয়াও গাছ চাওক এই পানীবিলাক গৈ আছে দেখিছে গৰম দিনততো একদম তামাম বৈ আহে আৰু গাছ সেইটো হৈছে ওপৰত এটা মন্দিৰ এটা আছে মই বাৰু আপোনাৰ অকণমান জুম কৰি দেখুৱাই দিছোঁ এইটো দেখিছে কাৰণ গাছ এতিয়া কোৱালিটিটো অকণ বেয়া আহিছে কিয় কাৰণ মই অকণ গধুৰ হৈ গ'ল ন এতিয়া কোৱালিটি বেয়া আহিছে তথাপিও আপোনালোকে ভিডিঅ'টো চাই বহুত ভাল পাব আমাৰ কেমেৰা ফালে কি আছে নক'লে চাইছোঁ কাৰণ যদি হাতী চাতী আহি যায় চেছ মই ইয়াতে গাছ মেইন ওপৰ এইডাল হৈছে বৰ আহঁত গছ মানে বৰ আহঁতডাল যে এইডাল সেইটো আৰু গাছ আগতে ভাল আছিলে গাছ এই গছবিলাক ভালকৈ হোৱা নাছিল ন এইটো গাছ একদম মেইন ওপৰৰ ভিউটো গাছ একদম এইকেইটা ছোৱালীকেইটা আপোনালোকে দেখা পাইছেনে নাইবা জুম কৰি দেখুৱাই দিছোঁ বাৰু অকণমান এইকেইটা দেখিছেনে ছোৱালীকেইটা এইকেইটা গাছ ইয়াতে গাছ মজা আৰু ধুনীয়া গাছ ভাল লাগিছে আহি গাছ দেন গাছ এতিয়া যাওঁ গাছ আৰু পিছত আৰু কেতিয়াবা আহিম আৰু আপোনালোকে মানে ভাল কণ্টেণ্টৰ ব্লগ পাব আৰু বুজিছে এনেকুৱা কণ্টেণ্টৰ ব্লগ মানে কিছুমান উল্টা ব্লগ দিব ধৰি লওক মোকো ইচ্ছা নাযায় সেইকাৰণে মানে আৰু এইটো গাছ মেইন ওপৰটো এতিয়া চাওক একদম মেইন ওপৰ তাতে আছে পাৰ্কখন এতিয়া যাওঁ আৰু পাৰ্কত কিছুমান বস্তু দেখুৱাব লগা আছে বস্তুখিনি দেখুৱাম আপোনালোকে চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰোঁ একদম শেষলৈকে চাব শেষ হ'ব দিয়ক আৰু বেছি নাই আৰু গাছ এতিয়া তলত আহিলোঁ আমি এই ওপৰত আছিলোঁ দেখিছেনে এতিয়া আহি গ'লোঁ তলত আৰু গাছ এইটো হৈছে ঘৰটো মানে ইয়াত মানে মালিক আহিলে থাকে বা পাৰ্কখন যোনে মানে চম্ভালে আৰু মানে সিহঁত থাকে আৰু মানুহ দেখিছেনে গাছ থাকে আৰু মানুহ ইয়াতে বেছি নাথাকে হ'লেও মানে কমকৈ থাকে দেখুৱালেও আপোনালোকক ধুনীয়া এটা পৰিৱেশ আৰু যদি কোনোবাই যদি আহিব বিচাৰে ইয়াতে আহিব পাৰে কাৰণ গেটটো মানে যিটো গেট আছে নহয় গেটটো মানে বন্ধ কৰে আপোনাৰ ধৰি লওক 5টা বজাত আপোনালোকে এই মানে ছাইডেদি আহিব পাৰে এতিয়া বাৰু যাওঁ ঘৰত অকণমান গধূলি হৈছে কাৰণে গধূলি ভিডিঅ' বনালে এনেও কোৱালিটিটো ভাল নহয় সেইকাৰণে এতিয়া ঘৰত যাওঁ ঘৰত গৈ পেলাই আপোনালোকক দেখুৱাম লাইট জ্বলালে দেখিছে গাইজ চব গাছ কি ধুনীয়া এটা পৰিৱেশ লাইট জ্বলালে এতিয়া যাওঁ ঘৰত বাই গাইজ লাভ ইউ অল যোনবিলাক ভিডিঅ' চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিলে আকৌ এবাৰ কৈছোঁ নেক্সট ভিডিঅ'ত অলপ কোনো সকলোকে আনিলে বাই